হে ফ্ৰেণ্ডছ, মই পূৰ্ণাংগ বৰ্মন আৰু আপোনালোকক স্বাগতম জনাইছোঁ আজি হালবাৰীৰ পৰা। চাওক পিছপিনে হালবাৰী চব হাল, এইবিলাক বহুত পুৰণি হাল চাগে। যি কি নহওক, আজি আমি মহামায়া মন্দিৰলৈ যাবলৈ ওলাইছোঁ। তো ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। তো ইয়াতে অলপমান নামিলোঁ আৰু এতিয়া যাবলৈ লৈছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু বৰ্তমান গৈ আছোঁ আমি, মোৰ মা দেউতা আৰু এয়া হ'ল ভাগিন, আৰু পিছপিনে আছে বাইদেউ। হ'ল বাইদেউ, চাওক অলপমানহে দেখুৱাব পাৰোঁ। এইটো বাইদেউ, আৰু ইপিনে আছে লাজুকী বাইদেউ, ইয়াক দেখুৱাব নোৱাৰিলোঁ। যি কি নহওক, আজি গৈ আছোঁ গোটেইকেইটাই মিলি পেলাই মহামায়া মন্দিৰলৈ। তো বলক যাই থাকোঁ আৰু আহি পাই গ'লোঁ এটা ইতিহাস প্ৰসিদ্ধ বীৰ চিলাৰাই, আৰু আগত আছে এইটো গেছ, হোম ডেলিভাৰী হৈ আছে গেছৰ। যদি চুলে তুলে লৈ আহিলোঁ হয়, খাব পাৰিলোঁ হয়, চাহ বনাই, এইটো নোৱাৰোঁ, নাই আনা। তো যি নহওক, আৰু ইয়াতে ৰাখিব লাগিব, ইয়াতে ল'ব লাগিব টিকট। দে আৰু কি কৰিবি ভাই, উপায়তো নাই, ল'বতো লাগিবই। আৰু টিকেট লৈ ল'লোঁ। টিকেটৰ দাম হ'ল 20 টকা। টিকটখন হ'ল এণ্ট্ৰি টিকট, মহামায়া পূজা পৰিচালনা সমিতিৰ পৰা দি দিছে এইটো। আৰু কি কৰিম এতিয়াতো আগুৱাই যাব লাগিব। ইয়াৰ পৰা প্ৰায় 300 মিটাৰমান আঁতৰত মন্দিৰটো আছে, আৰু তাৰ আগত আমি গাড়ীটো পাৰ্কিং কৰিম, আৰু তাৰপিছত খোজকাঢ়ি যাম তাৰ পৰা। দে গৈ আছোঁ, আৰু এইজন ওলাই আহিছে আগত। এইটো মানে এটাই ফাইদা, গাড়ীটো ৰাখিব দিব কাষতে, নাইবা ভিতৰত ভৰাই ৰাখক বুলি ক'ব। তাৰপিছত পাৰ্কিঙৰ দামটো ইহঁতে পূজাৰ বস্তু লোৱাতে তুলি দিব বাপেকে। এনেকৈ এইখিনিয়ে লাভ ইহঁতৰ। আহি গ'লোঁ ফাইনেলি, পাই গ'লোঁ মহামায়া, আৰু গাড়ীখন ইয়াতে পাৰ্কিং কৰিলোঁ। পাৰ্কিং কৰাৰ পিছত এতিয়া ওলাই যাম। কিয় চেণ্ডেলো খুলিব লাগিব নেকি? ৰ'ব চেণ্ডেলটো খুলি লৈছে আগতে। গামোচাখন চেঞ্জ কৰি দিব আমাৰ লাজুকী বাইদেউ। থেংক ইউ। গামোচাখন চেঞ্জ কৰি ল'লোঁ। এতিয়া ভৰি চৰি ধুই পেলাই মন্দিৰৰ পিনে যাম। অলপমান মন্দিৰটো লৈ আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, কি কৰোঁ। আৰু আহি পালোঁ, ভৰি হাত ধুই পেলাই ইয়াতে আহিলোঁ। এইটো হ'ল দোকান, দোকানৰ কাষত গাড়ীটো ৰাখিছোঁ, আৰু ইয়াতে আমি ল'ম পূজাৰ বস্তুখিনি। আৰু এইখিনি হ'ল পূজাৰ বস্তু সজাই আছে, আৰু সেয়াইটো গম পায়। আৰু ইয়াত আহিলে এটাই চাওক, ইয়াৰ বস্তুকেইটা দি দিছে, কিন্তু ইয়াৰ পাৰ্কিঙৰ দামটো তুলি দিছে। এটা থালিৰ দাম 200 টকাকৈ লৈ ল'ব। এইখিনি হ'ল বস্তুৰ দাম। আৰু বৰ্তমান গৈ আছোঁ মেইন মন্দিৰলৈ। তো চাই থাকক ভিডিঅ'টো শেষলৈকে, আৰু এটাই ৰিকুৱেষ্ট কৰিছোঁ, যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপিবলৈ একেবাৰেই নাপাহৰিব। আৰু এইবিলাক চাওক না, চব ৰাস্তাই দোকান, ইমান দোকান। আৰু সেইটো হ'ল আগত মন্দিৰৰ গেটটো। ইপিনে আছে এই খুৰীটো বহি আছে, আশা কৰি আছে চাগে কেতিয়া কাষ্টমাৰ আহিব। সেয়াই আৰু মোৰ পাপাই দেখাই আছে বান্দৰকেইটাক দেখাই আছে। তাতে চিৰিৰ ওপৰত বান্দৰকেইটামান বহি আছে, সেইকেইটা দেখাই আছে। আৰু বান্দৰকেইটাই গেট পাছ লোৱাৰ নিচিনাকৈ ইয়াত চিকিউৰিটি ৰাখি দিছে ইহঁতক। চাওক না, ওলাই অহা মানুহৰ পিছ নেৰে ইহঁতে। ইয়াতে চাওক বান্দৰকেইটা, এইটো হ'ল অৰ্ডাৰ কৰাটো। ইহঁতে অৰ্ডাৰ কৰে, আৰু ইয়াৰ পিছৰ কেইটাই চান্দা উঠাই ফুৰে। আৰু মোৰ পাপাই খুব ভাল পায় বান্দৰ চাই পেলাই, মানকি বুলি চিঞৰে। আৰু বাইদেৱে হাতত লৈ আছে, প্ৰসাদৰ থালি তুলি আছে, আৰু মোৰ ভাগিন আৰু দেউতা, আৰু এইপিনে হ'ল লাজুকী বাইদেউ, আৰু এইটো হ'ল মা সকলোতকৈ পিছত। আৰু ফাইনেলি সোমাই গ'লোঁ মহামায়া মন্দিৰৰ ভিতৰলৈ। আৰু সোমায়ে পোনপ্ৰথমতে আমি এটা দেখিবলৈ পাইছোঁ, এইটো গণেশ বাবা। ইয়াক সেৱা এটা কৰি লওঁ।
সেৱা কৰি লৈ পেলাই আৰু গৈ আছোঁ। এইকেইটা চাওক, ভিখাৰীকেইটা এনেকৈ থাকে ৰাস্তাই ৰাস্তাই, বেয়া লাগে ভাই। খুচুৰা পইচা নাই, দিব নোৱাৰিলেও। এনেকৈ আগুৱাই গৈ আছোঁ। আগুৱাই গৈ সেইটো হ'ল মন্দিৰৰ এইটো প্ৰথম দুৱাৰ দলি, আৰু ইয়াতে কিছুমান জাননী দিয়া আছে। ইয়াত কিবা যদি দিয়ে, প্ৰসাদ যদি দিয়ে, তাৰ পৰা কুপন ল'ব লাগে। আৰু ফাইনেলি সোমাই গ'লোঁ মন্দিৰৰ ভিতৰলৈ। চাওক না ভাই, কি মানুহ হৈছে, বহুত মানুহ আহে ইয়াত। আৰু আমিও আহিছোঁ মাঘী পূৰ্ণিমা উপলক্ষে, মোৰ ভাগিনৰ কাৰণে আহিছোঁ। অলপমান বাইদেৱে প্ৰাৰ্থনা কৰিব বুলি কৈছে, সেইকাৰণে আহিছোঁ গোটেইকেইটাই একেলগে। সিহঁতক দেখুৱাইও লৈ যাওঁ মন্দিৰখন। আগতে আহিছোঁ যেনিবা, তথাপিও চাওক এতিয়া কিমান মানুহ হৈ আছে। এইবিলাক মানুহ মানে মানুহে, আৰু বহুত মানুহ হৈছে ভাই। মন্দিৰৰ ভিতৰত যোৱাৰ কাৰণে 1 ঘণ্টামান ৰখিব লাগিব বাহিৰত, তাৰপিছতহে লাইনত গৈ পেলাই সেইটো পাই যাম মন্দিৰ। আৰু ফাইনেলি আমাৰ লাজুকী বাইদেউ চাওক কি কৰি আছে ভাই, ধূপকাঠি জ্বলাই আছে, আৰু মায়ে পিছত থিয় হৈ আছে, আৰু বাইদেউ চাকি জ্বলাই আছে। প্ৰথমতে ইয়াতে চাকিকেইটা জ্বলাই লওঁ, তাৰপিছত চাকিটো জ্বলাই লওঁ, তাৰপিছত ময়ো কিবা এটা মনোকামনা লৈ আহিছোঁ, সেইটো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। আৰু আপোনালোককো মন্দিৰবিলাক দেখুৱাবলৈ চেষ্টা কৰিম। সেইখিনি আছে মোৰ দুষ্ট পাপা, মানে মোৰ ভাগিন। ইমান মানুহ ভাই, কিমান মানুহ চাওক না চাৰিওপিনে। দে আৰু কি কৰিবি, আহিছোঁ যেতিয়া উপায়তো নাই। আৰু এতিয়া ময়ো অলপমান ধূপকাঠি দি পেলাই অলপমান প্ৰাৰ্থনা কৰোঁ ভগৱানৰ ওচৰত, যাতে আমাৰ এই চেনেলটো সোনকালে গ্ৰ' হয়, সেইটো কাৰণে প্ৰাৰ্থনা কৰিছোঁ। আৰু তাৰপিছত এইটো এটা মন্দিৰ, খুব ডাঙৰ মন্দিৰ, বহুতকেইটা মূৰ্তি আছে চাওক ইয়াত। এইবিলাক কি মূৰ্তি, ইমান ভালকৈ নাম নাজানো। এইটো চাগে জগদ্ধাত্ৰী, এইটো শিৱ, আৰু এই চাইডত আছে শ্ৰীকৃষ্ণ চাগে এইটো। আৰু এনেকৈ সেৱা কৰিলোঁ। আৰু এতিয়া মোৰ ভাগিনৰ পাল্লা আহি গ'ল, ইও সেৱা কৰিব। মামা ইয়াৰ চাগে ইয়াৰ অসুবিধাই হৈ গ'ল, ভৰিটো বেছিকৈ পিছত আহিলে। যিয়ে নহওক, সৰু মানুহ প্ৰাৰ্থনা কৰিছে, ভগৱানে কিবা এটা কৰিব বুলি আশা কৰোঁ। আৰু সেইখিনি আছে বান্দৰকেইটা দুৱাৰ দলিত ৰখি আছে, মাক পচন্দ কি বস্তু। আৰু এইপিনে চবেই চাকি জ্বলাই আছে। এই বান্দৰ দুইটা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড চাগে কিবা কাজিয়া লাগিছে আজি। আৰু এইপিনে আছে এটা পঞ্চমুখী, নাগ পঞ্চমুখী। এইটো হ'ল শ্ৰীকৃষ্ণৰ মামা, ইমান ডাঙৰকৈ বনাই ৰাখিছে। আৰু ইয়াৰ ভিতৰত আছে এটা মন্দিৰ। আৰু গম পায়ে চবে। আৰু এনেকৈ মাহঁতে সোমাই গ'ল এটা শিৱ মন্দিৰত, কাষতে থকা শিৱ মন্দিৰত। আৰু ময়ো অলপমান গৈ পেলাই সেৱা কৰি আহোঁ। আজি এটাই প্ৰাৰ্থনা কৰিম যে আমাৰ চেনেলটো সোনকালে গ্ৰ' হওক, আৰু আপোনালোকৰ কাৰণে নতুন নতুন ভিডিঅ' সোনকালে যাতে লৈ আহিব পাৰোঁ, সেয়া প্ৰাৰ্থনা। যি হওক, চাই থাকক। আৰু ভিডিঅ'টো কেনেকুৱা লাগে, যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব। বাইদেউটোৰ হৈ গ'ল প্ৰাৰ্থনা কৰা, কিন্তু মোৰহে নহ'ল। এতিয়া মই অকণমান প্ৰাৰ্থনা কৰি লওঁ। আৰু ফাইনেলি মন্দিৰৰ পৰা প্ৰাৰ্থনা কৰি ওলাই আহিলোঁ। আৰু সেইপিনে বান্দৰকেইটাই একদম হাতৰ পৰা বস্তু লৈ খাই আছে, চাওক না, একেবাৰে ভয় নকৰে ইয়াৰ বান্দৰকেইটা। বহুত বান্দৰ আছে ইয়াত, বহুত। বান্দৰৰ উৎপাতত মন্দিৰলৈ প্ৰসাদৰ থালি লৈ যোৱা নাযায়, ইহঁতে কাঢ়ি খায়, কি অৱস্থা। আৰু পঞ্চমুখী সাপৰ ভিতৰত বৰ্তমান সোমাবলৈ গৈ আছোঁ। এইটো মন্দিৰ আছে পঞ্চমুখী সাপৰ ভিতৰত, আৰু এতিয়া সাপৰ ভিতৰত সোমাই আহোঁ।
আছে মন্দিৰৰ ভিতৰতো চাগে। এয়া হ'ল মন্দিৰৰ ভিৰ। ইয়াতে আছে বাইদেউ আৰু লাজুকী বাইদেউ। এইপিনে আছে শিৱলিংগ, শিলৰে শিৱলিংগ বনাই থৈছে এইবিলাক। আৰু হৈ গ'ল সিহঁতৰ সেৱা কথা। আৰু এতিয়া গৈ আছোঁ, এটা ওপৰত মন্দিৰ আছে সেইটোলৈ। আৰু শুনিছোঁ ইয়াত যদি কাপোৰ বান্ধি দিয়ে তেনেহ'লে মনোবাঞ্ছা পূৰ্ণ হয়। যেন হওক, সময় পালে বান্ধিম দিয়া। আৰু ওপৰলৈ গৈ আছোঁ। ওপৰত গৈ এয়া পালোঁ এটা শিৱ মন্দিৰ গছৰ তলত। এইটো হ'ল শিৱ মন্দিৰ। চব শিলেৰে বনাই দিছে চাওনা। ইমানবিলাক মন্দিৰ। আৰু এইফালে গৈ আছোঁ আৰু বাইহঁতে আহিছে আৰু আমাৰ লাজুকী বাইদেউ হাঁহি কি কলগেট দি দাঁত মাৰিছে ভাই। সকলো হাঁহে সিহঁতে। যি নহওক মই উঠি যাওঁ অকণমান। আৰু ওপৰতো চাওঁ না, কি দোকানে ভাই চাৰিওপিনে। ওপৰতো দোকান, তলতো দোকান, চবতে দোকান। ইয়াত হাতত বান্ধা কিবা কিবি আছে। আৰু পাপাই গৈছে আগত দৌৰি গৈ পেলাই এতিয়া মন্দিৰটো আহি পালোঁ। এয়া হ'ল মন্দিৰত সেৱা এটা কৰিলোঁ। তাৰপিছত আপোনালোকক পিছৰ দৃশ্যখিনি দেখুৱাই দিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু কাষৰ এটা মন্দিৰ আছিলে শিৱ মন্দিৰ। এইটো হ'ল আণ্ডাৰগ্ৰাউণ্ড, যিটো মাটিৰ তলত এনেকৈ মন্দিৰ বনাই ৰাখিছে মাটিৰ তলতে। এইটো হ'ল শিৱ মন্দিৰ। এতিয়া মহামায়াত আহিলে এইটো পোৱা যায়। আমি শুনামতে যেতিয়া আমি সৰু আছিলোঁ তেতিয়া শুনিছোঁ, যদি বেছিকৈ মানে মানুহবিলাকে যদি বেছিকৈ পাপ কৰে তেতিয়া এই মূৰ্তিটো আকৌ তলত সোমাই যায় বুলি শুনিছোঁ। তেনেহ'লে যি কি নহওক, মন্দিৰটো ওপৰলৈ আহক, সেয়াই কামনা কৰোঁ। আৰু এতিয়া হৈ গ'ল আমাৰো। এতিয়া ঘৰলৈ যাব লাগিব আৰু ভাই। নামি আছোঁ, খুব ভাগৰ লাগি গ'লে ভাই। ইমানবিলাক চিৰি বগাব লাগে। চিৰি বগাই একদম ভৰি বিষ হৈ গৈছে। তো ফাইনেলি নামি আহিলোঁ আৰু অলপ পিছতে যাব লাগিব আৰু